ছোৱালীসকল যুৱতীসকল শৰ্টকাট ড্ৰেছ নিপিন্ধ, এইটো কামনা কৰিম। আৰু কামনা কৰিম ভাষণ শৰ্টকাট হওক, যিকে বেছিকে পঢ়াওক। শৰ্টকাটৰ ভিতৰতো তেনেকুৱা কথা যে বিদ্যালয়খন 1986 চনত স্থাপন হোৱাৰ পিছত যিসকলে স্থাপন কৰিলে ইতিমধ্যে তেখেতসকলৰ ৰহুৰ মাফিয়াত কামনা কৰিছে। আশা কৰিম যে শৰীয়তপুৰত যদি এখন উচ্চ মাধ্যমিক বিদ্যালয় নহলহেঁতেন তেতিয়াহ'লে হয়তো আজি আমি এই পৰিৱেশ নেপালোহেঁতেন। আৰু এই পৰিৱেশ পোৱাৰ অন্যতম মাধ্যম হৈছে বিদ্যালয়। এই বিদ্যালয়খন যেনেকৈ অৱদান আগবঢ়াইছে, এই অৱদানখিনি আমি আৰু আপোনাসকলে চিধা চিধি কৰি দিব নোৱাৰিম। যেনেকৈ মই উদাহৰণ দিব খুজিছোঁ, ইয়াতে হাজাৰটা বেলুন উৰি আছে। কিছুমান বেলুন এৰি দিলে ওপৰফালে গুচি যায়, কিছুমান এই বেলুনটো তলফালে নামি যাব। অৰ্থাৎ সেই বেলুনটোত হাইড্ৰজেন আছে, হাইড্ৰজেন সাধাৰণ বায়ুতকৈ ওজন কম হোৱাৰ কাৰণে ওপৰফালে যায়, আৰু সাধাৰণ গেছ থকাৰ কাৰণে সাধাৰণ গেছৰ ওজন বেছি তলফালে নামি যাব। আশা কৰিম যিসকল অভিভাৱক অভিভাৱিকা এটা আছে আপোনাসকলক অনুৰোধ কৰিম, আপোনাসকলৰ ল'ৰা ছোৱালী তেনেকুৱা বেলুনৰ ড্ৰাইভাৰ হওক। বেলুনৰ ড্ৰাইভাৰ নহয়, পাইলট থাকে। এই বেলুন চলোৱা মানুহ শৰীয়তপুৰত নাই। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছে, প্ৰিন্সিপাল আছে, হেড ছাৰ আছে, অন্য অন্য চাকৰিয়াল আছে, কিন্তু এইখন অঞ্চলত MBBS আছে, আয়ুৰ্বেদিক ডক্টৰ আছে। কিন্তু এইখন অঞ্চলত তেনেকুৱা উচ্চ পদস্থ চৰকাৰী বিষয়া। আশা কৰিম বিদ্যালয়খনে যি আশাৰে 1986 চনত স্থাপন হ'ল, সেই স্থাপনৰ লগত অৱদান আগবঢ়োৱাসকলে আৰু এটা সপোন দেখক। সেই সপোন যাতে বাস্তৱায়িত হয়, শৰীয়তপুৰত এগৰাকী ACS বা IPS তেনেকুৱা ধৰণৰ উচ্চ পদস্থ এগৰাকী যুৱক সুশিক্ষিত নাগৰিক এগৰাকী ওলাব, যিগৰাকীৰ পৰা শৰীয়তপুৰখনে এনেকুৱা হাজাৰটা মঞ্চ যেনেকৈ এটা মঞ্চ কৰে বিদ্যালয়খনে, আৰু তেখেতৰ জৰিয়তে হাজাৰটা মঞ্চ অসমৰ চুকে কোণে, জিলাখনৰ চুকে কোণে সেইগৰাকী ছাত্ৰৰ দ্বাৰা ৰূপায়িত হয়। এইটো আশা কৰিম। মই ছাৰক অনুৰোধ কৰিম, অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিম, তেখেত ছাৰ কাৰ্যসূচীত এটা কথা আছে, এইটো কোৱা কথা নহয়, তথাপিও কওঁ, কাৰ্যসূচীত আছে বৃক্ষ ৰোপণ। বৃক্ষ ডাঙৰ, যিটো বৃক্ষ পুৰত হৈছে, যিটো বৃক্ষ সচৰাচৰ আমি দাঙি ল'ব নোৱাৰোঁ, তেনেকুৱা হ'ল বৃক্ষ। গতিকে বৃক্ষ ৰোপণৰ ক্ষেত্ৰত আপোনাসকলক অনুৰোধ কৰিম বিনম্ৰতাৰে, যাতে বৃক্ষ ৰোপণৰ পৰিৱৰ্তে গছ পুলি ৰোপণ তেনেকুৱা এটা শব্দ ব্যৱহাৰ কৰা হয়। শৰীয়তপুৰৰ নিচিনা এখন জেগাৰ যিখন মই কৈছিলোঁ যে আজিৰ দিনটোত এই মঞ্চখনৰ যিমান অৱদান আছে, ঠিক সেইদৰে আপোনালোকে যি এটা আছে আপোনাসকলৰ অৱদান আছে। এই অৱদানখিনি অহা বছৰলৈ আমি মনত ৰাখিম। এই যুৱকসকলে যেনেকৈ শান্তশিষ্টভাৱে অনুষ্ঠান উপভোগ কৰিছে, আশা কৰিম এই যুৱকসকল শিক্ষিততকৈ শিক্ষিতৰ যি গুণ সেইখিনি লৈ পেলাই আপোনাসকল আমাৰ মাজত আহিছে। আৰু এইটো দেখি ভাল লাগিব যে শৰীয়তপুৰত হাজাৰটা অনুষ্ঠান হ'লে আপোনাসকলৰ নিচিনা যুৱক হাজাৰজন আহিলেও আমি নিশ্চিন্ত প্ৰগ্ৰামবিলাক চলাই থাকিম। আপোনাৰ ভাই ভণ্টি ল'ৰা ছোৱালী মা দেউতা সকলো যিসকলে ইয়াতে বহিব, সকলোৱে নিশ্চিত বহিব। শৰীয়তপুৰত আহিলে আমি প্ৰগ্ৰাম ৰাতি ডেৰ ৰাতিলৈকে আধা ৰাতিলৈকে অনুষ্ঠান উপভোগ কৰিম, আৰু তাতে আমাৰ কোনো ধৰণৰ গণ্ডগোল নহয়। এইটো মই আজিৰ দিনৰ পৰা এটা সংকল্প নিব খুজিছোঁ। আপোনাসকলে যাতে সংকল্প লয়, মোৰ ছোৱালী মোৰ ভণ্টি শৰীয়তপুৰ হাইস্কুলত পঢ়িব, ডাঙৰ মানুহ হ'ব, অনুষ্ঠান উপভোগ কৰিব, আমি সকল নিৰাপত্তা দিয়াৰ দায়িত্ব থাকিম। আমি যুৱকসকল থাকিম। অহা দিনতে যুৱকসকল যিসকল 5 ফুট 6 ইঞ্চিৰ ওপৰত, তেখেতসকলে দৌৰি দৌৰি আৰক্ষী হওক, পুলিচ হওক, শৰীয়তপুৰৰ নাম আনক, স্কুলখনৰ যি আশা আছে এই আশাখিনি বাস্তৱত ৰূপায়ণ হওক। আৰু ছাৰৰ মাত্ৰ 2 মাহমান সময় আছে, 20 বছৰ 27 বছৰ কাল বেঞ্চাৰ কাটি যি সম্পদ গঢ়ি থৈ গ'ল, এই সম্পদটো আপোনাসকলে সযতনে ৰাখি 1000 বছৰ ৰাখিব লাগিব। ছাৰ নাথাকিলেও বেলেগ ছাৰ আহিব, কিন্তু শৰীয়তপুৰৰ এই সম্পদটো ৰক্ষা কৰা আৰু শৰীয়তপুৰৰ সম্পদটো আৰু অধিক উন্নত কৰাৰ দায়িত্ব আপোনাসকলৰ আছে। আই মাতৃসকলক কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিছোঁ। কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব। Success bring to all of you. Thank you very much. Thank you.